নমস্কাৰ, মই নীলাক্ষী আপোনালোকক আদৰিছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই আজি বনাবলৈ লৈছোঁ আটা আৰু চুজি দি বনোৱা কচুৰি। তাৰ কাৰণে লৈ লৈছোঁ মই আটা এবাটি, চুজি আধা বাটি আৰু লগতে দিছোঁ অকণমান নিমখ আৰু দি দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি মই ভালদৰে মিহলাই লৈছোঁ। ইয়াৰ লগতে মই দি দিছোঁ 3 চামুচমান ৰিফাইন অইল। এতিয়া এইখিনি মই ভালদৰে ময়াম দি ল'ম। এয়া মোৰ ময়াম দিয়া হৈ গ'ল। এনেদৰে মুঠি বান্ধিলে যদি মুঠি বান্ধ খায় তেন্তে জানিব যে ময়াম পাৰফেক্ট হৈছে। এতিয়া মই কুহুমীয়া গৰম পানীৰে এই আটাৰ মিশ্ৰণটো লাহে লাহে সানি ল'ম। এই মিশ্ৰণটো সানোতে মই প্ৰথমতে অলপ কোমলকৈ সানি ল'ম। যিহেতু ইয়াত চুজি আছে, চুজিয়ে পানীটো শুহি ল'ব। এইখিনি এতিয়া ভালদৰে সানি হোৱাৰ পাছত ইয়াতে অকণমান ৰিফাইন অইল দি মই 10 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। এতিয়া গেছৰ ওপৰত মই এখন কেৰাহী পাতি দিলোঁ আৰু তাতে দি দিলোঁ অকণমান ৰিফাইন অইল আৰু ইয়াতে এতিয়া গৰম হোৱাৰ লগে লগে দি দিলোঁ কেইটামান কালজিৰা। কালজিৰাখিনি ভালদৰে ফুটি অহাৰ লগে লগে ইয়াতে মই কাটি থোৱা মিডিয়াম চাইজৰ 3টা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ইয়াতে দি দিম মই কুটি লোৱা আদা অকণমান আৰু লগতে দি দিম কুটি লোৱা 3টা জলকীয়া। এইখিনিও অকণমান সময় ভাজি লগতে দি দিম অলপ কাটি লোৱা বন্ধাকবি। কবিখিনি ভালদৰে ভাজি লৈ ইয়াতে মই দি দিলোঁ হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু দিছোঁ চাট মছলা, লগতে দিছোঁ অলপমান আমচুৰ পাউডাৰ। এইখিনি ভালদৰে ভাজি ইয়াতে জিৰা গুড়া আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু যিহেতু কবি আৰু পিঁয়াজৰ পানী ওলায় সেইবাবে এই পানীটো শুহিবৰ কাৰণে ইয়াতে দিলোঁ মই 3 চামুচ বেচন। এতিয়া এইখিনি ভালদৰে ভাজি শুকাই যোৱাৰ লগে লগে অলপ ৰঙচুৱা কৰি ল'লোঁ আৰু দি দিলোঁ হাতৰে মোহাৰি অলপ কচুৰি মেথি। এতিয়া এইখিনি মই এখন থালত নমাই থলোঁ। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দি তাতে তেল দি গৰম হ'ব দিলোঁ আৰু অন্যফালে মোৰ আটাখিনি ভালদৰে হৈ গৈছে। মই আকৌ পুনৰাই সেইখিনি কোমল হ'বৰ কাৰণে ভালদৰে মাৰি ল'লোঁ আৰু এইখিনি এতিয়া মই জোখৰ চাইজত একোটা একোটা বল বনাই ল'লোঁ আৰু এই আটাৰ লাড়ুকেইটা লুচিৰ দৰে বেলি ল'লোঁ। এতিয়া আগতে বনাই থোৱা ভাজিখিনি লুচিৰ মাজত দি ভিডিঅ'ত দেখুৱাৰ দৰে মুখখন বন্ধ কৰি এফালৰ পৰা গোটেইকেইটা বনাই ল'লোঁ। এতিয়া কচুৰিটো হাতত লৈ অলপমান গোল কৰি দিলোঁ আৰু দুইখন হাতৰ মাজলৈ অলপ চেপেটা কৰি দিলোঁ আৰু আঙুলিৰে মুখখন মই ভালদৰে বন্ধ কৰি দিলোঁ। একেটা পদ্ধতিৰে গোটেই কচুৰিকেইটা বনাই ল'লোঁ আৰু গৰম তেলত মুখ বন্ধ ছাইডটো দি কচুৰিকেইটা ভাজিব ল'লোঁ। মই গেছৰ জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ, নহ'লে কচুৰিকেইটা বাহিৰ চাইডে ৰঙা পৰি যাব আৰু ভিতৰ চাইডটো নিসিজিব। এয়া চাওক, অলপ পিছত কচুৰিকেইটা নিজে নিজে ফুলি গৈছে। এতিয়া মই কচুৰিকেইটা লুটিয়াই দিলোঁ। ভালদৰে কচুৰিকেইটা ভাজি হোৱাত মই তেলৰ পৰা নমাই থলোঁ আৰু এয়া চাওক মোৰ কচুৰি ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক মোৰ কচুৰিখিনি সুন্দৰকৈ মচমচীয়া হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।